back, go back. Tuliram rang hang go back, go back, go back. Tuliram rang hang hushiyar, hushiyar, hushiyar. Tuliram rang hang hushiyar, hushiyar, hushiyar. Huzai jilar 1 ইঞ্চি ভূমি এৰি দিয়া নহব। Go back, go back, go back. এই বিষয়ে কি ক'ব? আজিৰ উচ্ছেদটো সম্পূৰ্ণভাৱে অবৈধ আৰু একেবাৰে অবৈধভাৱে কৰি আছে কাৰ্বি আংলং জিলা প্ৰশাসনে। কাৰণ ইতিমধ্যে 2019 চনত এই অঞ্চলৰ ৰাইজে হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্টত কাৰ্বি আংলং প্ৰশাসনে যি শপতনামা দাখিল কৰিছিল সেই শপতনামা হিচাপত তেওঁলোকে দেখুৱাইছে যে কাকিজান নালাৰ পৰা পাম্পি হৈ লংকাইজানলৈকে সিহঁতৰ সীমা। কিন্তু আজি দেখিবলৈ পাইছোঁ আমি পাম্পিৰ পৰা প্ৰায় 3 কিলোমিটাৰৰ ভিতৰত আহি অবৈধভাৱে উচ্ছেদ কৰি আছে। আৰু এইটো আজিৰ কথা নহয়, বাৰে বাৰে এই কাৰ্বি আংলং প্ৰশাসনে অবৈধভাৱে আমাৰ হোজাইত ভূমি দখল কৰিব বিচাৰি আছে। আৰু আমি আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ, হোজাই জিলাৰ সকলো দল সংগঠন আমি আহ্বান জনাইছোঁ এই অবৈধ উচ্ছেদখিনি বন্ধ কৰিব লাগে। আজি চাওক, ইয়াত আমি ক'বলৈ টান পাওঁ, তথাপি ক'বলৈ বাধ্য হৈছোঁ। ইয়াত একমাত্ৰ মুছলমান সম্প্ৰদায়ৰ মানুহ থকাৰ কাৰণে কাৰ্বি আংলং প্ৰশাসনে বাৰে বাৰে তাৰমানে মেছেজটো দিব বিচাৰে যে ইয়াত অবৈধ বাংলাদেশীৰ নাম লৈ মানুহখিনিক বাৰে বাৰে হাৰাশাস্তি কৰি আছে। কিন্তু ইয়াত এজনো বাংলাদেশী মানুহ নাই। আজি কাৰ্বি আংলং প্ৰশাসনে জোৰ জবস্তিকৈ হোজাইৰ ভূমি তেওঁলোকৰ আণ্ডাৰত লৈ যাবলৈ বিচাৰি আছে। গতিকে আমি হোজাই জিলা প্ৰশাসন তথা নগাঁও জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আমাৰ এৰিয়াখিনি আমাৰ হাতত ৰাখিব লাগে আৰু এই অবৈধ উচ্ছেদ বন্ধ কৰিব লাগে। তুলিৰাম ৰংহাঙক কেইদিনমান আগতে আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছিলোঁ কাৰ্বি আংলঙক বিভিন্ন দুৰ্নীতি কেলেংকাৰীৰে জৰ্জৰিত। আৰু সেই কাৰ্বি আংলঙৰ কলংক দুৰ্নীতি ৰাখিবলৈ বাৰে বাৰে আহি আমাক ইয়াত হাৰাশাস্তি দিয়ে। গতিকে আমি ইয়াত সকীয়াই দিছোঁ, তুলিৰাম ৰংহাঙত হোজাই জিলাৰ আমি 1 ইঞ্চি মাটি কোনোপধ্যে এৰি নিদিওঁ। লাগিলে ইয়াত যিকোনো পৰিস্থিতি হ'ব, আমি গণতান্ত্ৰিক আন্দোলন কৰিম, প্ৰতিবাদ কৰিম। গতিকে তুলিৰামক আমি সকীয়াই দিছোঁ যাতে আমাৰ হোজাইৰ ফালে চকু দিবলৈ দিলে ইয়াৰ পৰিণতি বহুত ভয়াৱহ হ'ব। আচ্ছা, ইয়াত কিবা তথ্য আছে নেকি যে আপোনালোকে যে কৈছে পাম্পি নালাৰ? পাম্পি নালা তথ্য আছে। কাৰ্বি আংলং প্ৰশাসনে হাইকোৰ্টত দিয়া এফিডেভিট মতে ইয়াত লংকাজানৰ পৰা হেৰিলৈকে আছে, পাম্পি নালাৰ পৰা লংকাজানলৈকে আছে, কাকিজান নালা হয়। যিখিনি সিহঁতে শপতনামা দিছে, এই শপতনামাৰ পৰা 3 কিলোমিটাৰৰ ভিতৰত সিহঁত কেনেকৈ প্ৰৱেশ কৰিব পাৰে? আপোনালোকে চাওক, হোজাই জিলা প্ৰশাসনৰ দল সংগঠনে ইয়াত মাতক, আমাৰ হোজাইৰ ভূমি জোৰ জবস্তি কাৰ্বি আংলঙে বেদখল কৰিব বিচাৰি আছে। বহু দিনৰ পৰা এইটো চলি আছে। 2019তো ইলেকশ্যন এবাৰ হৈছিলে। এতিয়া ইয়াত চৰকাৰী ভেলু দেখিছোঁ আমি, আই ঘৰ হৈছে, অমিত সৰু হৈছে, আজি ইলেকশ্যনো চলি আছে। আপুনি কি কয়, মানে কোনটো এলেকা কাৰ, এইটো মানে এটা কনফিউজনো আছে। আপুনি কি কয় ইয়াৰ স্থানীয় বাসিন্দা? আমি আগতেও দেখিছোঁ এইফালে ইলেকশ্যন হৈছিলে, কাৰ্বি আংলঙৰ প্ৰশাসনে আহি এইফালে ইলেকশ্যন কৰিছে। যিখিনি ইলেকশ্যন কৰিছিলে সেইখিনিত তাৰপিছত সেই মানুহখিনি আমি ওলাই আহিবলৈ কৈছিলোঁ আগতে, যদিও 2-এজন আছিলে ওলাই আহিছে আকৌ। কিন্তু আমাৰ যেতিয়া হেৰি হ'ল, বাউণ্ডাৰী যিটো হেৰি কৰিছিলে, বাউণ্ডাৰী ছাৰ্ভে হৈছিলে, সেই ছাৰ্ভেত আমি লগত আছিলোঁ, বহুত মানুহ আছিলে। এই ছাৰ্ভেটো যিটো সীমা কৰি থৈ গ'ল, সীমাৰ ভিতৰত যিখিনি আমাৰ হাইৱে ঘৰ, ইয়াত এটা চৰকাৰী স্কুল আছে, তাৰপিছত অংগনবাদী কেন্দ্ৰ আছে, তাৰপিছত অমৃত সৰোবৰ, এইবিলাক যেতিয়া হয় তেতিয়া আমি হোজাই ডিষ্ট্ৰিক্টৰ এই প্ৰশাসনৰ লগত আমি আলোচনা কৰি লৈছোঁ যে এইবিলাক চৰকাৰী যিবিলাক অনুষ্ঠান, চৰকাৰী কামবিলাক যে হৈ আছে, এই কামবিলাক যে হ'ব, এই যে বাৰে বাৰে ইয়াত ইলেকশ্যন হয়, গতিকে আমাৰ এৰিয়াটো দেখুৱাই দিয়ে যাতে আমাৰ এৰিয়াৰ ভিতৰত পৰে, বাহিৰত যাতে নহয়। ঠিক তেনেকেই আমাৰ মণ্ডল, এই লামডিং লাটমণ্ডল, তেখেত আহি আৰু লগত মানুহ লৈ আহিছে, আহি আমাক এইবিলাক দেখুৱাই দিছে যে এই সীমাৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। আৰু সেই তেনেকেই কৰি একেঠাইলৈ জিঅ'টেক কৰি লৈ গৈছে চব। যেনেকৈ আপোনালোকে চাই আছে, এইটো অমৃত সৰোবৰ, আমি ভিতৰৰ ফালে যোৱা নাই, অমৃত সৰোবৰটো হোজাই ডিষ্ট্ৰিক্টত পৰিছে। তাৰপিছত সেইটো চাওক আপোনাৰ হেৰি চৰকাৰী ঘৰ এটা, PMJY, এইবিলাক ঘৰ চব হৈ আছে। চব আমি মানে আলোচনা কৰি লৈছোঁ যে আমাৰ হোজাই ডিষ্ট্ৰিক্টত পৰিছে নে কাৰ্বি আংলঙত পৰিছে। যদি কাৰ্বি আংলঙত পৰে আমি তাত নাযাওঁ, আমাৰ সেইখিনি নালাগে। গতিকে আকৌ যদি একেঠাইলৈ এনেকৈ মানে সীমাটো আকৌ আগবাঢ়ি আহিছে, আগত যিটো ইলেকশ্যন হৈছিলে এইফালে হোৱা নাই কি
এতিয়া যিটো এৰিয়া লৈছে এতিয়া কিন্তু এই এৰিয়াটো কাৰ্বি আংলঙে দেখুওৱা নাছিলে, এতিয়া নতুনকৈ এইটো মানে দেখুৱাই আছে যে সেই আৰু মানে 1.5 কিলোমিটাৰ ক'বলৈ গ'লে 1.5 কিলোমিটাৰ আৰু ভিতৰলৈ সোমাইছে আমি জনামতে। এতিয়া আমাৰ কথা হ'ল কি 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ সেইটো কথা নহয়, আমাৰ কথা হ'ল কি নিৰ্দিষ্ট এটা সীমা হওক, দুই পক্ষৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই মিলি বহি আলোচনা কৰি এটা নিৰ্দিষ্ট সীমা কৰি দিয়ক আৰু সেই সীমাৰ আমি ছবি মানি লওঁ। সীমাৰ বাহিৰত যদি আমি পৰিছোঁ, কাৰ্বি আংলঙত পৰিছোঁ, আমি ওলাই আহিম। আমাৰ যদি প্ৰতিষ্ঠানেও পৰিছে আপত্তি নাই, একো আপত্তি নাই, কাৰণ আমি বেলেগ ডিষ্ট্ৰিক্টত কিয় যাম। আমাৰ চব ডকুমেণ্ট আছে হোজাই ডিষ্ট্ৰিক্ট, লামডিং সমষ্টি, গতিকে আমি সেই এড্ৰেছমতে থাকিম, আমি কাৰ্বি আংলঙৰ লগত নোসোমাওঁ। গতিকে আমাৰ অনুৰোধ এইটো দুয়োপক্ষৰ প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষসকলক অনুৰোধ জনাওঁ। তাৰপিছত কাউন্সিলৰ এই CM ছাৰকো অনুৰোধ জনাওঁ এইটো লৈ যে কাউন্সিলৰ যিজন CM ছাৰক অলপ চাওক আমাৰ ফালে, আমি দুখীয়া মানুহ চব, নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক। আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ লগত মিলি DC লগত বহি আৰু প্ৰশাসনৰ যিবিলাক আছে চবৰ লগত বহি নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক। এই সীমাৰ আমি ছবি মাতিম, আমি বাহিৰত নাযাওঁ। গতিকে আমাৰ অনুৰোধ সীমাটো হওক। এতিয়া আমি য'ত থিয় হৈ আছোঁ আমি জনামতে এইটো হোজাই ডিষ্ট্ৰিক্ট। নহয়, জাগাটো কি আছে? এইটো 2 নম্বৰ চাৰ্কে বস্তি, এই জেগাটো 2 নম্বৰ চাৰ্কে বস্তি। গতিকে আমাৰ অনুৰোধ, শেষ অনুৰোধ এইটোৱেই, আমি কাৰো লগত কাজিয়াও কৰিব নিবিচাৰোঁ, আমি মিলিজুলি থাকিব লাগিব। আমি চব অসমৰ মানুহ, আমি অসমীয়া মানুহ, আমি কাৰো লগত কাজিয়া কৰিব বিচৰা নাই। আমাৰ কথা হ'ল কি নিৰ্দিষ্ট এটা সীমা হওক, সীমাৰ ভিতৰত আমি নাথাকোঁ। এতিয়া চাওক, এই যে মানুহজনৰ এই শিবিৰৰ ফালে দেখিছোঁ জুই লগাই দিছে, মানুহৰ বস্তু বাহিনী চব নষ্ট কৰি আছে। এতিয়া যদি সীমাটো ঠিক হোৱা হ'লে আমাৰ মানুহ ভিতৰত নাথাকে, এইবিলাক বস্তু বাহিনী নষ্ট নহয়, মানুহে মাৰপিট নাখায়। গতিকে এইবিলাক নকৰি শান্তি শৃংখলা বজাই ৰাখি যাতে নিৰ্দিষ্ট এটা সীমা কৰে, দুয়োপক্ষ মিলি সীমাটো কৰি দিয়ক। আমি আমাৰ CM ছাৰক অনুৰোধ জনাওঁ, আমি টানি অনুৰোধ জনাইছোঁ, কাৰণ এই কাৰ্বি আংলঙৰ CM ছাৰক, তেখেতে আমাৰ এই হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ লগত মিলি নিৰ্দিষ্ট এটা সীমা কৰি দিয়ে, এইটোৱে আমাৰ আপত্তি।